বন্ধুসকল আধাৰ কাৰ্ডৰ যিটো নতুন এটা পৰ্টেল আহিছে মাই আধাৰ সেই পৰ্টেলত যাই কেনে আধাৰ এনৰোলমেণ্ট নাম্বাৰ দি আধাৰ কাৰ্ড ডাউনলোড কৰিব পৰা নাযায়। এটা এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে আৰু কেনেকৈ আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰি এইটো ভিডিঅ'ত মই সম্পূৰ্ণভাৱে দেখুৱাই দিম। আহক ভিডিঅ'টো স্কিপ নকৰাকৈ আমি আৰম্ভ কৰোঁ। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব। ইয়াতে লিখিব লাগিব আধাৰ ষ্টেটাছ। প্ৰথমতে আধাৰ এনৰোলমেণ্টখন চাই লওক হৈছে নে নাই। তাৰপিছত ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ এনৰোলমেণ্ট নাম্বাৰ যিটো আছে সেই নাম্বাৰটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত ইয়াতে আপোনাৰ যিটো আধাৰ এনৰোলমেণ্টৰ টাইম এণ্ড ডেট আছে সেই ডেটটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো কেপচা আছে সেই কেপচাটো ইয়াতে সিলেক্ট কৰিব লাগিব। কেপচাটো ইয়াতে সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰাৰ পিছত চেক ষ্টেটাছ আছে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে আপুনি চাব পাৰিছে কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ ইজ জেনেৰেটেড। আপোনাৰ আধাৰ কাৰ্ডখন সম্পূৰ্ণ হৈছে। সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ডাউনলোড ই আধাৰখন ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডখন ওলাব লাগিব। এতিয়া চাওক আধাৰ ডাউনলোডত ক্লিক কৰিলোঁ। ক্লিক কৰা ইয়াতে তিনিটা অপশ্যন আছে আধাৰ নাম্বাৰ, এনৰোলমেণ্ট আইডি, ভাৰ্চুৱেল আইডি। যেহেতু আমি এনৰোলমেণ্ট আইডি ব্যৱহাৰ কৰিম, এনৰোলমেণ্ট আইডিটো ইয়াতে দিয়াৰ পিছত ডেট এণ্ড টাইম যিটো আছে সেইটো দিব লাগিব। তাৰপিছত ইণ্টাৰ ইউৰ ছিকিউৰিটি কোড যিটো আছে তাতে যিটো কেপচা আছে সেই কেপচাটো ইয়াতে সিলেক্ট কৰিব লাগিব। তাৰপিছত চেণ্ড OTPত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত যিটো মেইন প্ৰব্লেম সেই প্ৰব্লেমটো ইয়াতে আহি যাব। আহি যোৱাৰ লগে লগে ইয়াতে দেখাব যে যিটো এনৰোলমেণ্ট আইডি ব্যৱহাৰ কৰা হৈছে সেই এনৰোলমেণ্ট আইডিটো ভুল শুদ্ধ হোৱা নাই এইখিনি ক'ব। এইখিনি কোৱাৰ পিছত আকৌ এবাৰ চেষ্টা কৰিবলৈ ক'ব। আচলতে সেইটো নহয়। ইয়াতে আহিছে চাওক আচলতে আধাৰ কাৰ্ডখন ডাউনলোড কৰাহে প্ৰয়োজন। আৰু এটা পদ্ধতি আছে সেই পদ্ধতিতে আমি আধাৰ কাৰ্ডখন ডাউনলোড কৰিম। আধাৰ কাৰ্ডৰ যিটো হেল্পলাইন নাম্বাৰ আছে সেই হেল্পলাইন নাম্বাৰত কল কৰিব লাগিব। আৰু কেনেকৈ কৰিব মই এইটো ভিডিঅ'ত দেখাই দিম কেনেকৈ কল কৰিব লাগে। এতিয়া আমি 1947ত কল কৰি আধাৰ নাম্বাৰ ওলাম। आधार संपर्क केंद्र में आपका स्वागत है। वेलकम टू आधार संपर्क केंद्र। हिंदी में जारी रखने के लिए 1 दबाएं। टू कंटिन्यू इन इंग्लिश, नामांकन या अपडेट की स्थिति जानने के लिए 1 दबाएं। नामांकन या अपडेट अपने आधार नामांकन या अपडेट की स्थिति जानने के लिए 1 दबाएं। ऑनलाइन अपडेट से संबंधित कृपया अपना 14 अंकीय नामांकन नंबर या अपडेट अनुरोध नंबर दर्ज करें। এতিয়া এনৰোলমেণ্ট নাম্বাৰটো দিব লাগিব ইয়াতে। आपके द्वारा दिया गया इनपुट है 2784507900375। पुष्टि करने के लिए 1 दबाएं। फिर से प्रविष्ट बधाई हो, आपका अनुरोध सफलतापूर्वक दर्ज हो गया है। आप अपना ई आधार वेबसाइट www.uidai.gov.in पर जाकर डाउनलोड कर सकते हैं। इस सूचना को फिर से सुनने के लिए 8 दबाएं। अपना आधार नंबर जानने के लिए 1 दबाएं। पिछले मेन्यू में आधार नंबर अपने क्षेत्र का पिन कोड दर्ज करें जो आपने नामांकन के समय दिया था। এতিয়া আমাৰ এৰিয়া পিন কোড যেটো আছে হেতু দিলো। आपके द्वारा दिया गया इनपुट है 78113 पुष्टि करने के लिए 1 दबाएं। फिर से प्रविष्ट आपका आधार है 9675679555।
833। मेन मेन्यू में वापस जाने के लिए 0 दबाएं। इस सूचना को फिर से सुनने के लिए 8 दबाएं। हमारे आपका आधार है 96756795558333। मेन मेन्यू में वापस जाने के लिए 0 दबाएं। इस सूचना को फिर से सुनने মোৰ के আধাৰ लिए কাৰ্ডখন ওলাই গৈছে 8 সেইকাৰণে ফোনটো दबाएं। ডিসকানেক্ট কৰি দিলোঁ हमारे এতিয়া চাওক আধাৰ নাম্বাৰটো ওলাই গ'ল আৰু এই আধাৰ নাম্বাৰটো দি আমি আধাৰ কাৰ্ড ডাউনলোড কৰিম আৰু কেনেকৈ কৰিম মই ভিডিঅ'ত দেখাই দি আছোঁ ইয়াতে মাই আধাৰত যাই কিনে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে লগইন হ'ব লাগিব লগইনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইণ্টাৰ ইউৰ আধাৰ নাম্বাৰ ইয়াতে আধাৰ নাম্বাৰটো আপোনাৰ দিব লাগিব আমি যেহেতু ফোন কৰি হেল্পলাইন নাম্বাৰত দি ফোন কৰি আধাৰ নাম্বাৰটো ওলাই ললোঁ তাৰপিছত ইয়াতে আধাৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াতে কেপচাটো দিব লাগিব কেপচাটো দিয়াৰ পিছত সেন্ড OTP-ত ক্লিক কৰিব লাগিব এটা OTP আহিব সেই OTP-টো ইয়াতে এন্ট্ৰি কৰিব লাগিব OTP-টো ইয়াতে এন্ট্ৰি কৰিব লাগিব এন্ট্ৰি কৰাৰ পিছত লগইন অপচন যেটো আছে সেই অপচনত ক্লিক কৰিব লাগিব ক্লিক কৰিলো অলপ সময় পেজটো লোডিং হ'ব তাৰ পিছত ডাউনলোড আধাৰত যেটো অপচন আছে সেই অপচনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত পেজটো এনেকুৱাই থাকিব ডাইৰেক্ট ডাউনলোড কৰিব লাগিব এতে ডাউনলোড হৈছে তাতে ক্লিক কৰি আপোনাৰ যেটো পাসওয়ার্ডটো সেম প্ৰসেস আছে সেই পাসওয়ার্ডটো ইয়াতে দিব লাগিব দিয়াৰ পিছত সাবমিটত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰিলো ইয়াতে চাওক আধাৰ কাৰ্ডখন ওলাই আহিছে যদি ভিডিওটো ভাল লাগিছে তেনহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব থব যাতে এনেকুৱা নোটিফিকেশন সদায় পাই থাকে থ্যাংক ইউ সো মাচ